নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। আজি ভিডিঅ'টোত লৈ আহিছোঁ নাৰিকলৰ খোলাৰে বটা কেনেকৈ বনাব পাৰি। বটাৰ চফ টপ দিবলৈ এইবিলাক বটা বনাব পাৰি। যিহেতু লকডাউন চলি আছে, ক'তো যাবও পৰা নাই আৰু নাৰিকলৰ খোলাকেইটাও ঘৰতে পৰি আছিলে, তো ভাবিলোঁ বনাওঁ, এইটোকে বটাখনকে বনাওঁ। তো মই অকলে বনোৱা নাই, মোক হেল্প কৰি দিছে। অকলেনো ক'ত ইমান বনাব পাৰি, অকণমান দেৰিও লাগে, সেইকাৰণে অকণমান কাৰোবাৰ সহায় লৈ ল'লোঁ। তো ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। এয়া দেখিছে, এনেদৰে চাফা তাফা কৰি বাকলিবোৰ ভালদৰে চাফা কৰি এনেদৰে কাটিব লাগিব। বেছি জোৰকৈ কাটিলে ভাঙি যাব, লাহে লাহে কাটিব লাগিব। এইটো চুচি মেলি শেষ হ'ল। এইটো তলত দিবলৈ ওপৰতো আপোনালোকে যিকোনো ডিজাইন বনাব পাৰে, আপোনালোকৰ ইচ্ছা। মই কি ডিজাইন কৰিছোঁ ইয়াত দেখিবলৈ পাব। এতিয়া এইটো ডিজাইন এটা হৈছে। বেছি জোৰকৈ কাটি দিলে মানে কি হয়, বস্তুটো ভাঙি যোৱাৰ হেৰি থাকে। সেইকাৰণে আপোনালোকে যিমান পাৰে লাহে লাহে কটাৰীখন মাৰিব, নহ'লে ভাঙি যাব। আৰু এইটো এটা বেলেগ ডিজাইন, এইটো মই বনোৱা নাই, এইটো মায়ে বনাই দিছে। কেনেকুৱা লাগিছে এইটো জনাব। কালাৰ কৰিম এতিয়া, কালাৰ কৰিলে আৰু ধুনীয়া লাগে দেখিবলৈ। এখন বটা কেনেকুৱা লাগিছে প্লিজ জনাব। এইটো আগতে বনোৱা, মোৰ খুব ভাল লাগিছে। এইটো বনাই মেলি আগতে থৈ দিয়া, আপোনালোকক কেনে ভাল লাগিলে কাৰণে দেখুৱাবলৈ মন গ'ল, সেইকাৰণে দেখুৱাই দিছোঁ। কেনেকুৱা লাগিছে প্লিজ জনাব। আৰু এই ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, ইচ্ছা কৰিলে আপোনালোকে চাব পাৰে। এই দুটা চাফা তাফা কৰি ৰেডি হ'ল। এতিয়া ইয়াত এনচিল লগাব লাগিব জইন দিবলৈ। কালাৰটো কৰি অকণমান দেৰি ৰাখি থ'ব, এনেকৈ শুকাব লাগিব।
যদি নুশুকায় তেনেহ'লে আঙুলিৰ ছাককেইটা পৰি যাব, বেয়া হ'ব। এই ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। যদি মোৰ বটা দুখন আপোনালোকৰ ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰি জনাব। যিহেতু এতিয়া লকডাউন চলি আছে, আপোনালোকে যিকোনো কাম কৰিব পাৰে, যিকোনো বস্তু বনাব পাৰে। বনাই মেলি ঘৰতে থাকক, সুস্থ থাকক। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।